নমস্কাৰ, মই সীমান্ত সকলোকে স্বাগতম জনাইছোঁ SP সীমান্তলৈ। আৰু আজি আমি কথা পাতিম উন্নত পদ্ধতিৰে কেনেকৈ তিয়হ খেতি কৰিব, তাৰ ওপৰত সকলো কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান সময়ত তিয়হ এবিধ লাভজনক খেতি হিচাপে গণ্য কৰা হয়। এইবিধ পাচলি ফল হিচাপেও ব্যৱহাৰ কৰা হয়। তাৰোপৰি আমি তিয়হৰ কেঁচা চাটনি বা চালাড বনাই ভাতৰ লগত খাওঁ। মধুমেহ ৰোগীসকলৰ বাবে তিয়হ এবিধ উপযোগী খাদ্য। সাধাৰণতে তিয়হ গ্ৰীষ্মকালীন খেতি, গতিকে বৰ্তমান তিয়হ খেতি কৰাৰ বাবে উৎকৃষ্ট সময় বুলি ক'ব পাৰি। যি অঞ্চলত বায়ুমণ্ডলৰ আৰ্দ্ৰতা কম আৰু প্ৰত্যক্ষ ৰ'দৰ পোহৰ পোৱা যায়, তেনেকুৱা ঠাইত তিয়হ খেতিৰ বাবে কেনেকুৱা মাটিৰ প্ৰয়োজন? পাতলীয়া বালিচহীয়া মাটি তিয়হ খেতিৰ কাৰণে উপযোগী, কিন্তু বালিচহীয়া পলসুৱা আৰু আলতীয়া পলসুৱা মাটিৰ খেতিত উৎপাদন অধিক পোৱা যায় আৰু ফলৰ আকাৰ ডাঙৰ হয়। তিয়হ খেতিৰ বাবে কেনেকৈ মাটি প্ৰস্তুত কৰিব? তিয়হ খেতিৰ বাবে মাটি দ আৰু মিহিকৈ চহাই লৈ ঢাপ কৰি ল'ব লাগে। ঢাপবোৰৰ মাজত নলা ৰখাটো জৰুৰী। ইয়াৰ কাৰণ হৈছে ঠাইখিনি পানীৰ পৰা মুক্ত হৈ থকা আৰু ঠাইখিনি শুকান হৈ থাকিব লাগে। জেকা ঠাইত এই খেতিৰ বাবে বেয়া। তিয়হৰ জাত নিৰ্বাচন: চাইনিজ গ্ৰীণ, পোচা সংযোগ, পইনচেৰিটি AUC1, AAUC2, ৰিজট কিউকাম্বাৰ, এপল কিউকাম্বাৰ আদি আপোনালোকে জাত নিৰ্বাচন কৰিব পাৰে। খেতিত সাৰ প্ৰয়োগ: মাটি চাহ কৰাৰ সময়ত বিঘাই প্ৰতি 3.5 টন পচন সাৰ লগতে প্ৰয়োগ কৰিব লাগে। 16 কিলোগ্ৰাম ইউৰিয়া সাৰৰ আধা অংশ 37 কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু 21 কিলোগ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰাথমিক সাৰ হিচাপে প্ৰয়োগ কৰিব লাগে। বাকী ইউৰিয়াৰ আধা অংশ পুলি ওলোৱাৰ 30 দিনমানৰ পিছত টপ ড্ৰেক্স হিচাপে প্ৰয়োগ কৰিব লাগে। গুটিৰ পৰিমাণ: বিঘাই প্ৰতি 400 গ্ৰাম বীজৰ প্ৰয়োজন। ব্যৱধান: আগতীয়া ফেব্ৰুৱাৰী মাহত লগোৱা তিয়হ খেতিৰ বীজবোৰ 120x120 চেণ্টিমিটাৰ দূৰত্বত সিঁচিব লাগে। প্ৰতি গাঁতত 2-3টাকৈ বীজ দিয়া উচিত। শেহতীয়া মে' আৰু জুন মাহৰ খেতিৰ ক্ষেত্ৰত 120x150 চেণ্টিমিটাৰ ব্যৱধানত বীজ সিঁচিব লাগে। পানী যোগান: বৰষুণৰ পৰিমাণ কম হ'লে প্ৰয়োজন অনুসৰি পানী যোগান ধৰিব লাগে। শস্য চপোৱা: গুটি সিঁচাৰ 2 মাহৰ মূৰত ফল ধৰিব ধৰে। ফলবোৰ সেউজীয়া আৰু কোমল হৈ থাকোঁতেই চপাব লাগে। উৎপাদন: উন্নত পদ্ধতিৰে যদি তিয়হ খেতি কৰে, প্ৰতি বিঘাত 6ৰ পৰা 8 কুইণ্টেল উৎপাদন হ'ব। আপোনালোকে যদি ভিডিঅ'টো চাই কিবা এটা জানিব পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো কমেণ্ট কৰি কিবা জানিব লগা থাকিলে আপোনালোকে মোক কমেণ্ট কৰি সুধিবলৈ নাপাহৰিব। ধন্যবাদ, আৰু আজিলৈ ইমানতে শেষ কৰিছোঁ।